মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ৬ষ্ঠ শ্ৰেণীৰ পৃষ্ঠা 36ত থকা নিজে কৰা বুলি যিবোৰ অংক আছে সেইবোৰ মই তোমালোকক কৰি দিম। তোমালোকে মন দি চাবাচোন। প্ৰথমতে দিছে চোৱাচোন, তলৰ কোনবোৰ সংখ্যা পৰস্পৰ মৌলিক, হয়নে? পৰস্পৰ মৌলিক বুলি কাক কোৱা হয়? যদি দুটা সংখ্যাৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে, তেতিয়া সেই সংখ্যা দুটা কি বুলি কোৱা হয়? পৰস্পৰ মৌলিক বুলি কোৱা হয়, হয়নে? আমি এতিয়া সাধাৰণ উৎপাদক চাবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব? উৎপাদক উলিয়াই ল'ব লাগিব। প্ৰথমতে চাওঁচোন 15ৰ উৎপাদক কি কি আছে? 15ৰ উৎপাদক হ'ল কি হ'ব? ইয়াতে কাষতে মই তোমালোকক এনেকৈ কাচ মাৰি কৰি ল'বা। 15 1 × 15 হয়নে? 15ৰে যাব, 2ৰেতো নাযায়, কিহেৰে যাব? 3 × 5 হয়নে? 3 5 গুণ কিমান হ'ব? 15 হয়নে? এতিয়া 15ৰ উৎপাদক কিমান হ'ব? 1 3 5 আৰু কিমান হ'ব? 15 হয়নে? 17ৰ উৎপাদক হ'ল 17 মৌলিক সংখ্যা হয়নে? মৌলিক সংখ্যাৰ উৎপাদক দুটাই থাকে, সংখ্যাটো নিজে আৰু 1 হয়নে? 17ৰ মৌলিক উৎপাদক 1 × 17 আৰু একোৰেও নাযায়। এতিয়া এই 15 আৰু 17ৰ সাধাৰণ উৎপাদক কিমান হয় চাওঁচোন। সাধাৰণ উৎপাদক কি হ'ব? সাধাৰণ উৎপাদক মানে কি? এইটোৰো উৎপাদক হ'ব লাগিব, এইটোৰো হ'ব লাগিব, মানে দুটাতে মিল থকা উৎপাদক কি আছে? 1 আছে হয়নে? সাধাৰণ উৎপাদক কি হ'ব? 1। গতিকে কি হ'ব? সংখ্যা দুটা, গতিকে 15 আৰু 17 পৰস্পৰ মৌলিক হয়নে? কিয়নো দুটাৰে সাধাৰণ উৎপাদক 1। গতিকে 15 আৰু 17 পৰস্পৰ মৌলিক হয়। হৈ গ'ল হয়নে এইটো অংক? এতিয়া পিছৰটো চোৱা, 18 আৰু 81। ঠিক একেদৰে লিখিব লাগিব 18ৰ উৎপাদক। 81ৰ উৎপাদক হ'ল 18ৰ কি হ'ব? আমি এইফালে কৰি চাওঁ। 1 × 18 2ৰে যাব হয়নে? 2 9 গুণ কিমান? 18 ন? 3ৰে যাবনে? 3 × 6 কিমান হ'ব? 18 হ'ব হয়নে? আৰু কিবাৰে যাব নেকি? নাযায়। গ'লে 18ৰ উৎপাদক কিমান হ'ব? 1 2 3 9 6টো ৰৈ গ'ল দে মাজতে, 9 টো 6 কৰি দিওঁ, 6 9 আৰু কিমান হ'ব? 18। ঠিক তেনেদৰে 81ৰ উৎপাদক চোৱাচোন, 1 × 81 হয়নে? 3ৰেও যাব, 3 × 27 আকৌ কিহেৰে যাব? 9ৰে যাব হয়নে? ইয়াৰ উৎপাদক কেইটা কি হ'ব? 1 3 9 27 আৰু কিমান হ'ব? 81 হয়নে? এতিয়া সাধাৰণ উৎপাদক উলিয়াব দিছে। সাধাৰণ উৎপাদক উলিয়াব দিলে কি আছিলে? দুটাতে মিল থকা হয়নে? মই তোমাক চটকে সাধাৰণ উৎপাদক উলিয়াই দিছোঁ এনেকুৱাকৈ। দুটাতে মিল থকা এটা কি আছে? 1 3 9 তিনিটা হ'লে হয়নে? সাধাৰণ উৎপাদক কি হ'ব? 1 3 আৰু 9। গতিকে এইটো পৰস্পৰ মৌলিক হ'ব নেকি? নহয় হয়নে? গতিকে 18 আৰু 81 পৰস্পৰ মৌলিক কি হ'ব? নহয় হয়নে? ইয়াৰ পিছতটো কি আছে? 30 আৰু 45 হয়নে? 30ৰ প্ৰথমতে উৎপাদক উলিয়াই লওঁ, তাৰপিছত হ'ব 45ৰ। 30ৰ উৎপাদক কি হ'ব চোৱাচোন। তোমালোকে এনেদৰে সাধাৰণ উৎপাদক উলিয়াব জনা হ'লা আৰু পৰস্পৰ মৌলিক হয়নে নহয় এইটোও গম পালা হয়নে? 30ৰ উৎপাদক হ'ল 45ৰ উৎপাদক। 30ৰ উৎপাদক কি হ'ব? আমি ইয়াতে কৰি চাওঁ। 1 × 30 2 × 15 3 × 10 আৰু যাবনে? আৰু যাব, কিহেৰে যাব? 5ৰে, 5 × 6 হয়নে? এতিয়া উৎপাদক কি হ'ল? 1 2 3 5 6 10 15 আৰু কি হ'ব? 30। এতিয়া 45ৰ চাওঁ দিয়াচোন, কি হ'ব? 1 × 45 হয়নে? তাৰপিছত 2ৰে যাব নেকি 45ক? নাযায়, 3ৰে যাব, 3 × 15 আকৌ কিহেৰে যাব? 5ৰে যাব, 5 × 9। এতিয়া উৎপাদক কি হ'ব? 1 3 5 9 15 আৰু কিমান হ'ব? 45। সাধাৰণ উৎপাদক চোৱাচোন, 1 3 5 হয়নে? তিনিটা হ'লে আৰু হ'ব নেকি? এইটো 15ও কি হ'ব? সাধাৰণ উৎপাদক হ'ব। গতিকে এইটো কি পৰস্পৰ মৌলিক হ'ব জানো? নহয় হয়নে? 1 3
5 আৰু কি হ'ব 15 গতিকে 30 আৰু 45 কি হ'ব পৰস্পৰ মৌলিক নহয় হয়নে এতিয়া চোৱা ইয়াৰ পিছৰটো কি আছে 112 মানে 112 আৰু কিমান আছে 113 এতিয়া দুটা চোৱাচোন মই তোমালোকক শৰ্টকে কৰি দিছো আগৰবোৰত দিয়ে দিছো গতিকে ইয়াতে আৰু কৰি দেখাই নাথাকো ভিডিওটো বেছিকৈ দীঘল হ'ব হয়নে উৎপাদক হ'ল 112 এতিয়া 12 উৎপাদক কিমান হ'ব 1 2 4 7 8 14 16 28 56 আৰু 112 হয়নে ঠিক সেইদৰে 113 ৰ উৎপাদক কিমান হ'ব 1 আৰু 13 হয়নে এতিয়া সাধাৰণ উৎপাদক কিমান হ'ব 1 গতিকে এইটো কি হ'ব পৰস্পৰ মৌলিক হ'বনে নহয় পৰস্পৰ মৌলিক হ'ব হয়নে ঠিক আছে এতিয়া ইয়াৰ পিছৰখিনি চাওঁচোন কি দিছে চোৱাচোন এটা সংখ্যা 3 আৰু 8 ৰে বিভাজ্য আন কোনটো সংখ্যাৰে সেই সংখ্যাটো বিভাজ্য হ'ব হয়নে আমি প্ৰথমতে লিখিব লাগিব সংখ্যাটো কি হ'ব 3 আৰু 8 ৰে বিভাজ্য গতিকে সংখ্যাটো আৰু কিৰে বিভাজ্য হ'ব জানানে দুটাৰ গুণফলেৰে মানে 3 পূৰণ 8 8 3 গুণ কিমান হ'ব 24 হয়নে 24 ৰে কি হ'ব বিভাজ্য হ'ব হ'ল ইয়াৰ পিছৰটো চোৱা এটা সংখ্যা 15 ৰে বিভাজ্য হয় আন কি সংখ্যাৰে সেই সংখ্যাটো বিভাজ্য হ'ব এতিয়া কি জানানে কোনো এটা সংখ্যা যদি 15 ৰে বিভাজ্য হয় 15 ৰ যোনবোৰ উৎপাদক আছে সেই উৎপাদকবোৰেৰেও কি হ'ব সংখ্যাটো বিভাজ্য হ'ব হয়নে এতিয়া 15 ৰ উৎপাদক কি আছে চাওঁচোন প্ৰথমতে তোমালোকে এনেকৈ লিখিব পাৰিবা যেহেতু সংখ্যাটো এনেকৈ লিখিব পাৰিবা যেহেতু সংখ্যাটো 15 ৰে বিভাজ্য হয় গতিকে কি হ'ব সংখ্যাটো 15 সকলো উৎপাদক অৰ্থাৎ কি হ'ব 15 ৰ উৎপাদক ইয়াতে কৰিছো তোমালোকে 1 into 15 দুইৰে যাব নেকি নাজানো 3 into কিমান হ'ব 5 হয়নে আৰু কিবাৰে যাব নেকি নাযায় উৎপাদক অৰ্থাৎ 1 3 5 15 ৰে বিভাজ্য হয় আৰু কি বুলি কৈছে হয়নে 15 তো আৰু আমি নিলিখো যেহেতু সংখ্যাটো 15 ৰে বিভাজ্য হয় গতিকে সংখ্যাটো 15 সকলো উৎপাদক অৰ্থাৎ 1 3 আৰু কিৰে 5 ৰেও বিভাজ্য হ'ব হ'ল এতিয়া পিছৰটো চোৱা মৌলিক সংখ্যা হয়নে নহয় তোমালোকক ক'ব দিছে মানে তোমালোকে পৰীক্ষা কৰি কিনে ক'ব লাগিব হয়নে এনেটো ক'লে নহ'ব চাই কিনে মৌলিক সংখ্যা হয়নে নহয় পৰীক্ষা কৰা 233 মৌলিক সংখ্যা বুলি কাক কোৱা হয় যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে সেইবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় হয়নে এতিয়া 233 উৎপাদক কি হ'ব তোমালোকে এটো চাব লাগিব 1 into 233 233 আৰু বেলেগ একো সংখ্যাৰে নাযায় নগলে কি হ'ব এই উৎপাদক কি হ'ল 1 আৰু সংখ্যাটো নিজে মানে কিমান হ'ল 233 হ'ল হয়নে গতিকে তোমালোকে প্ৰথমতে এনেকৈ লিখিব লাগিব যে 233 ৰ উৎপাদক কি হ'ব 1 হয়নে মানে 1 আৰু সংখ্যাটো নিজে অৰ্থাৎ কিমান 233 গতিকে 233 কি হ'ব মৌলিক সংখ্যা ঠিক আছে এতিয়া পিছৰটো চোৱা 577 ইয়াকো অকল 1 আৰু 577 এ কি হ'ব উৎপাদক হ'ব তোমালোকে ইয়াতো এইটো লিখাৰ দৰে এনেকৈ লিখিব লাগিব 577 ৰ উৎপাদক 1 আৰু 577 হয়নে গতিকে ই কি হ'ব
মৌলিক সংখ্যা হ'ব ঠিক তেনেদৰে এইটো কি হ'ব মৌলিক হ'ব মই বাকিখিনি লিখি নিদিওঁ তোমালোকে নিজে লিখি ল'বা হয়নে ঠিক সেইদৰে এইটো 829 টো একে হ'ব 829 ও মৌলিক সংখ্যাই হয় ইয়াৰ উৎপাদক অকল 1 আৰু 829 গতিকে এইটো কি হ'ব মৌলিক হ'ব বাকিখিনি তোমালোকে নিজে লিখি ল'বা দেই মই আকৌ লিখি নিদিওঁ দীঘল হৈ যায় সেইকাৰণে ঠিক আছে ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ পিছৰ অংকৰ সৈতে পুনৰ লগ পাম আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ